ভাতটো খালো কিন্তু চাটটো নাখালো চাটটো খালো বঢ়িয়াকে খালে আলু চাট মুড়ি চাট তাকে ভাতে খাইছা এনে মিছা কথা কিয় কোৱা ঠিকছে डिस्टर्ब होता है आदमी लोग का इनके बिल बोलता है सब पता वो बोले एसपी एसपी हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल एक्चुअली ए भिडिओ मैं दिया कथा आছিলে मोर ब्लॉगिंग चैनलत किंतु काली पार्टीटुर माने इमाने बेसि माने धमाकेदार होल माने की कम आरो खूब बेसि ভাল লাগিলে হেকানে মই ভাবিছো যে মেইন চ্যানেলটোতে দি দিও আৰু কাৰণ কোন কোন আহিছে আপোনালোকে এতিয়ালৈকে থাম্বনেলত চাই ফেলে গম পাইছে আৰু কেনেকুৱা কি পাৰ্টি হৈছে কেনেকুৱা কি হৈছে গোটেইখিনি বাৰ্থডেত আপোনালোকে গম পাব তো যদি চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব কাৰণ এই চেনেলত কেটেগৰী আপোনালোকে গমে পায় কি তো তেনেকুৱা ধৰণৰ ভিডিও আহিব আৰু মই এই ভিডিওটো প্ৰথমবাৰ দিলোঁ আৰু ইয়াতে বাৰ্থডে ভিডিও বুলি স্পেচিয়েল বুলি দি দিলোঁ আপোনালোকে বেয়া নাপাব আৰু ব্লগিং চেনেলটো ডেছক্ৰিপশ্যনত আছে গৈ পেলাই ছাবস্ক্ৰাইব কৰিব লগতে মোক যদি এতিয়ালৈকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰা নাই কৰিব এতিয়া পাৰ্টি তাক আৰু এতিয়া বাৰ্থডে পাৰ্টিৰ মজা চাওক এইফালে গীটাৰ আছিল কিন্তু গীটাৰটো বজোৱাই নহ'ল কালি তো চাই থাকক এতিয়া আৰু এই টি চাৰ্ট হয় এইটো একচুৱেলি সেইটো কি বুলি কয় এইটো হুডি হয় নে জেকেট হয় কি হয় কমেণ্ট কৰি পেলাই জনাব এইটো যোনে দিছে মানে কোনে দিছে গম পাব তো আহি পাই গ'লোঁ বিনয় ভैया দোকানত বিনয় भैया एक कोई फ़ोन दे दो आज के लिए सिर्फ लाइव करने के लिए कुछ है एक्चुअली ये फोन तो धरिबा नेকি অকমান হেয়া কৰো एक्चुअली মই ফোন কৰি ফেলে কৈছিলো যে ফোন এটা লাগে কাৰণ মোৰ এইটো ফোনটো থাকিব ব্যস্ত ফোন আহি থাকিব আৰু লাইভ আহিব লাগে আপোনাক কৈছিলো মই লাইভ আহিম বুলি মোৰ আৰু এটা ফোনটো বেয়া হৈ আছে সেইটো কাৰণে মই আছে নিজৰে দোকান আৰু ফোন কৰি দিছো ফোন এটা লাগে তো পাই গ'লো আজিৰ কাৰণে এইটো आज के लिए ले लिया ना क्या आज के लिए मेरा हो गया आज के लिए मेरा আৰু যদি কাবাক লাগে সেকেন্ড হ্যান্ড ফোন বা ফোন রিপেয়ার কৰিব লাগে আছে ডেসক্রিপশন আছে লিংকটো আপোনালোকে গৈ পেলাই কৰি ল'ব फोन पास एक बहुत बढ़िया 7 प्लस पड़ा हुआ है किसी को चाहिए तो बताओ ना या 7 प्लस আছে বলে এখন ये हमको ही दे दो आज बर्थडे गिफ्ट कंडीशन है एक सब कंडीशन सब কাবাক লাগিলে কমেন্ট কৰিব और থাকিব ইনস্টা আইডি और গোটে नंबर থাকিব আপোনালোকে ফোন কৰি পেলাই इसका प्राइस कितना रहता है भाई पानी भाव तेरा नाम कोई लेके आ गया ना हाँ। तो पानी के भाव में दे देंगे শুনিলে তো ठीक है এইটোৱে তো আজি এইটো লৈ নাযাওঁ বাৰু এইটোকে লৈ যাওঁ তো শামকো মিলতে ৰাত কো ডিনাৰ पे তো এটা মই লৈ এতিয়া বজাৰ কৰিব আছে মাংস ল'ব আছে গাহৰি চিকেন आप क्या खाएगा चिकन कुछ भी दे दो या पनीर कुछ भी গাহৰি চিকেন পনীৰ তাৰপিছত মিঠাই ল'ব আছে তাৰপিছত গৈ থাকোঁ ঘৰলৈকে চাই থাকোঁ গোটেইটো আৰু মোৰ লগত আছে এইফালে চাহিল বিকাশ ভৈয়া আছে ওপৰত বিকাশ ভৈয়া এয়া কাম কৰি আছে মানুহটো তোমাৰ কাৰণে কি অ' CCTVত চাই আছে এইফালৰ পৰা হা গাহৰি পুৰি খাবা নে ডাইৰেক্ট বনাই পেলাই খাবা পুৰি খাবা অ'কে আহিবা অ'কে থেংক ইউ ফোনটোতো বাৰু লৈ ল'লোঁ এতিয়া বাকী বজাৰখিনি কৰিব লাগে বজাৰখিনি কৰি তাৰপিছত দেখুৱাই আছোঁ বাই বাই अरे भाई मिलते हैं हमको ओके श्योर লৈ ল'লোঁ মিঠাই পনীৰ আৰু এইফালে চাহিল আছে চাহিল কেনেকুৱা কিবা কৈ দিয়া ধৰি লোৱা কিবা বজাৰ কথা আহিলোঁ দাদাৰ লগত লাগে পাৰ্টি তাকে বজাৰটো কৰিলোঁ দুটা ডাঙৰ কিমান হ'ব 2 কিলো নিব পাৰিবানে এইটো কাটি কিনে দি দিয়ক হা আৰু হেৰি দাদা যদি লাগা হয় কাৰোবাক পঠাই দিম লৈ আহিব নহ'লে ভাইটি এতিয়া মই গীটাৰ বজাব দিছোঁ মানে গীটাৰটো বজাব নাজানো বাছ এনেই আৰু
কাৰণ গীতাখন দেখি কিনে আপোনালোকে চাগে ভাবিছে যে কি আছে একচুৱেলি আজি ইয়াতে হ'ব পুৰা মেহফিল জমিব তো আপোনালোকে চাই থাকিব একদম শেষলৈকেও আৰু কি বুলি কয় বহুতে উইচ কৰিছে থেংক ইউ ছ' মাছ পাৰ্চনেলি বহুতক ৰিপ্লাই দিছোঁ আৰু যাক পৰা নাই থেংক ইউ ছ' মাছ এভৰিৱান আৰু এতিয়া দেখুৱাই থাকিম এতিয়া মানুহবোৰ অহা আৰম্ভ হ'ব আৰু লাহেকৈ ফোন আহি আছে তো 6টা বাজি গ'ল তেতিয়া ষ্টাৰ্ট হ'ব বাৰ্থডে পাৰ্টি এই নাবাজিল অঁ তো খানাৰ আয়োজন এইফালে হৈ গৈছে গাহৰি মাংস আৰু এইফালে আছে লাই শাক গাহৰি মাংস আৰু লাই শাক আৰু একদম পূৰা মজাকৈ চুলাত বনোৱা হৈ আছে আৰু নেক্সট ইয়াৰ পিছত মুৰ্গী মাংস ন অঁ মুৰ্গী মাংস আছে ধোৱা বহুত চ' সেইফালে আছে জিনা আৰু মনটো খুব বেছি বেয়া লাগি আছে বাৰ্থডে দিনাখন কাৰণ ইমান ধুনীয়াকৈ আয়োজন কৰিলোঁ আগৰ পৰা মই কৈ আছিলোঁ বহুতখিনি মানুহ আহিব বুলি কিন্তু লাষ্টত গৈ পেলাই চবে কেঞ্চেল কৰিলে অকল জিনা আহিলে আৰু ঘৰৰ মানুহখিনিৰ লগতে কেকটো কাটি পেলাই থৈ দিলোঁ মই আপোনাক পৰিৱেশ দেখুৱাম ইয়াতে খালি বাচ্চাকেইটা আছে এতিয়া আৰু বাকী বেলেগ কোনোৱে নাই মানে যাক মাতিছিলোঁ কোনোৱে আহিব নোৱাৰিলে এতিয়া মই একবাৰ দেখুৱাওঁ ষ্টুডিঅ'টোৰ অৱস্থা কেনেকুৱা আৰু কিমান ধুনীয়াকৈ সজাইছিলোঁ কিন্তু কোনোৱে নাই অকল ইয়াতে বাচ্চাবিলাক আছে আৰু কোনো নাই দেখুৱাওনে চাওক কোনোৱে নাই বাৰ্থডে সেইফালে প্ৰিটি মেইন মানুহ সোণাবৰ তল দিছানে নাই এইফালে ফুকন দা ফুকন দা এইফালে আমাৰ ডাঙৰ ইউটিউবাৰ আজিকালি মেছেজ কৰিলে ৰিপ্লাই নিদিয়ে নকৰো চাচোন এইফালে উজ্জ্বল দা সমীৰণ দা এইফালে বঢ়িয়া এক্টিং কৰিছা বহুত ভাল লাগিছে পাৰিম না কোনো অহা নাই বুলি কৈছা ভিতৰত আমাক আগতে সেইখিনি কৰিছে তোমালোকে হাল্লা কৰিবা আগতে কৰিছে আমাক চব এক্টিং বিলাক এইবিলাক তোমাৰ পৰাই শিকিছো যিমান মানুহ বেয়া বেয়া কাম কৰিছে মোৰ পৰাই এইফালে ভানু আছে এইফালে চাহিল আছে আৰু এইফালে আছে এছবাৰীয়া লুকাই লুকাই বহি আছে নাই লুকাই মনে মনে বহি আছে না মানে সমীৰণ দা উজ্জ্বল দা বিকাশ দা এইফালে ভূষণ দা মা ক'ত গ'ল বা মা কেকটো কাটি লওঁ তাৰপিছত ফটো মাৰো নেকি নাকি কাটো Happy birthday to you. Happy birthday to you. Happy birthday, dear Dada. Happy birthday to you. Asunto este. আমি কিন্তু এইটোৰ বঢ়িয়া বুলি কৈছো মাংস গুন্ধা লাগিব এইটো ট্ৰেডিচনেল এইটো মোৰ ডাঙৰ ভাগিন চবতছে লিপষ্টিকটো বেয়া হ'ল দেই বাকী এতিয়া সুন্দৰ বিকাশ দা কি ক'বা দুটা কাৰ্যসূচী হৈ গ'ল মিঠাই চাহ খালোঁ আমি এটা কাৰ্যসূচী ছেকেণ্ড কাৰ্যসূচী হ'ল কেক কাটিলোঁ এতিয়া আমাৰ নেক্সট বা কি হ'ব এতিয়া জনসাধাৰণে গম পাব গাহৰি লাই শাক এক্সাইটেড হৈ ৰখি আছোঁ মাংস ভাত চবে মুখ মেলি ৰখি আছে বঢ়িয়া গুজৰাটৰ পৰা আহিছে বাৰ্থডে খাবলৈ হয় না সঁচাকে
এইফালে গল শুকাইছে কিবা এটা কৰিব লাগিছিল গৰম পানী এতিয়া গীটাৰ কোনে বজাব গীটাৰ কোনে বজাব মই নাজানো গীটাৰ বজাব বিকাশে বজাব এতিয়া নাই আজি মই ৰিহাৰ্চেল কৰি অহা নাই নহ'লে হা বঢ়িয়া গায় না তাকে কিয় বাইক চলাই চলাই দেখোন ৰাইডত গান গাই থাকে আজি গম পালো মই গান গাওঁ। আমাৰ গান কি হৈছে ধুনীয়া পাহাৰ এখন আছে বুলি কৈ পেলাই বাইকখন চলাই আছো দেই এক টাৰ্ণটো ল'ব হৈছে আৰু উল্টা কৰিছে একদম গুলি আপনি দি ভাল এটা কি আছে আপনি দেখেন না দিয়া দুকানদার গিফট দুকানদার গিফট আনবক্সিং কিন্তু মই দেখা পিতা কি আছে পাতিছে দেখি নহয় জ্ঞান আছে বাতিছে ও বাতিছে কি হল নি বলতো না নি আরে মোসা ভগবানক দিছো ভগৱানৰ করে করে ইয়াতে আৰি থৰিবা ইয়াৰ নাম জনাটো এইটো কিন্তু শুনা এইটো কি বেছি দিন যাব এ জনাই দাও এইটো বেছি দিন যাব এইটো বিবছৰ যে দিনা কোৱালিটি মতা বাস হৈ গ'ল কিছু বউ নিছে আইটো ওইটারে ভিতর আছে এই যে ভিতর লুকাই আছে বাবা আৰু আমাৰ ফটো উফা ভাগি যাবে সবকে চেৰি পাইছো পিছত তিনটা কাজা কৰিম এবাৰ অলপ ভাই আছে ফোন কৰি বেলেগ খানা কেনেকুৱা হৈছে আমাৰ প্ৰথম এইবিলাক খাই আছে বেষ্ট হৈছে দালি দালি বহুত টেষ্টি হৈছে টেষ্ট পানীটো হৈছে গাহৰি কোনে খাইছে গাউৰি লক্ষ্মী বা মই গাহৰি খাইছো একদম স্বৰ্গত যাম আৰু ফিক্স কৰি দিছো চিটটো মানে মই কিন্তু গাহৰি ফেভৰেট ন চিকেন লেগ এইফালে তাই একো নাখায় পনীৰ ফেভৰেট এইফালে তাই বিকজ মই ভেজিটেৰিয়ান কিন্তু ইয়াতে যোনটো খাইছো বহুত টেষ্টি আজিতো একদম খালী এতিয়া তাই কাৰণে স্পেচিয়েলি পনীৰ বনোৱা হৈ আছে চবৰ বেলেগ বেলেগ দালি বহুত টেষ্টি পাহাৰৰ এপাৰে তুমি খাইছা? দেখিছো না আমাক খাই হা হা দেখি আছে পাহাৰৰ সেইফালৰ পৰা আমি দেখিছো না আমাক পাহাৰৰ পৰা দিয়া খোৱা ভালকে ওকে এইফালে আহি পাইছে আমাৰ দীপাংকৰ আৰু ৰাহুল তুমি বহা কেক চেক আহি আছে কেক চেক খোৱা মই আহি আছোঁ বহুত ব্যস্ত ভাই বহুত ব্যস্ত চেলিব্ৰিটি মানুহ না আমি অলপ আনি আছো দেই আৰু ভাত চাত খোৱা হৈ গ'ল ভাত খাই কেনেকুৱা পালে মই ভাতটো খালো কিন্তু চাটটো নাখালো দেখোন চাটটো খালো চাট খালো বুলি বঢ়িয়াকৈ খালে চাটটো কৈ জানো আলু চাট মুড়ি চাট তাকে ভাতে খাইছা অঁ এনে মিছা কথা কিয় কোৱা ঠিকছে ইমান মিছা কথা কয় ভাত খাই পেলাই চাটটো খাইছো বুলি এইফালে মিগাক্সি কেনেকুৱা খানা বঢ়িয়া হৈছে না বঢ়িয়া হৈছে না অঁ বিকাশ খানা কেনেকুৱা বঢ়িয়া ফাৰ্ষ্ট ক্লাছ 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 খানা যোনে বনাইছে চেলিত দিছোঁ মই তাক খানা লাই শাক গাহৰিটো চাগে দেউতাই বনাইছে ধুনীয়া ধুনীয়া হৈছে মই গাহৰি যে ফাৰ্ষ্ট টাইম খালো হা ফাৰ্ষ্ট টাইম গাহৰি গাহৰি নোখোৱা নেকি মাতটো অলপ চিনাকি ওলাই যাব বঢ়িয়া লাগিল খানা খালো বঢ়িয়া লাগছে না তামান ভাল লাগছে লগ পাম আহিম ৰ'ব হা কৰি ধুনীয়াকৈ লৈ লৈ যাম
ফাইনেলি মানে এই লগৰকেইটা আহি পাইছে এয়া বেলুন ফুটাই আছে অ' ভাই নুফুটাবি এ পইচা নাই এ ভাই আহি গৈছে কিমান খালো ললো চব ভাত চাত খালা ধুনীয়াকৈ মই গম পাইছোঁ আহি পাইছে বুলিয়ে কৈছোঁ কিন্তু আহি পাই পেলাই ভাত চাত খাই পেলাই এই ফুটাব লগা কি দৰকাৰ হৈছে তোৰ অঁ হে ওপৰত আছে কেইটামান ফুটাবি যদি ফুটা এতিয়া দুটা বাজছে আজি ৰাতি হ'ব কেইটা আজি দুটা বাজছে ৰাতি হ'ব ৰাতিপুৱা হ'ব অঁ তুমি শিখ আছে দিয়াচোন প্ৰীতম ভাত খালি কেনেকুৱা লাগিছে एक नंबर था भाई पार्टी करके खूब मजा आ गया হেল্ল' হেল্ল' হেপী বাৰ্থডে থেংক ইউ লাজুকী লতা আই দেখি ই বা ৰাহুলে কৈছে এইটো কথাটো তাক ৰাহুল এতিয়া দীপাংকৰে কৈ আছে সি যাব বুলি তইতো থাকিব পাৰ তইতো ইচ্ছা কৰিছ ছাৰে যি কয় ছাৰ মানুহ দিগদাৰ হ'লে বুজি নাপায় যে মানুহৰ দিগদাৰ হৈ গম পাইছা নাই আৰু এবাৰ কৈছোঁ কেনেকৈ কয় কেনেকৈ কয় মানুহৰ দিগদাৰ মানুহ নাছিলে ঠাইত বুলি কচোন ঠাইত বুলি কচোন ঠাইত ঠাইত মানুহৰ দিগদাৰ হয় হয় কৈ টাইম ज़्यादा नहीं हुआ है हाँ हाँ प्रीतम मामाई से কৈছিলে এনেকৈ কৈ দেচোন এবাৰ हाय लोगों का दिक्कत होता है डिस्टर्ब होता है आदमी लोग का इनकी बिल बोलता है तो पता वो बोले एसपी 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 डिस्टर्ब होता है आदमी लोग का दट एसपी क्या हम लोग बर्थडे टू हाँ फाटी गल बढ़िया